অলিম্পিকত অংশগ্ৰহণ কৰাটো প্ৰত্যেকজন খেলুৱৈৰ এটা ডাঙৰ স্বপ্ন। এখন দেশক প্ৰতিনিধিত্ব কৰি বিশ্বৰ সবাতোকৈ ডাঙৰ ক্ৰীড়াক্ষেত্ৰখনত নিজৰ প্ৰতিভাক উজাৰি দি কেনে অনুভৱ কৰিব পাৰে সেয়া মাত্ৰ খেলুৱৈজনেহে বুজি পায়। আমি তেওঁলোকৰ সফলতাত উৎফুল্লিত হওঁ, তেওঁলোকক লৈ গৰ্ব অনুভৱ কৰোঁ। সদ্য সমাপ্ত টকিঅ' অলিম্পিকত ভাৰতীয় খেলুৱৈসকলে এনে কেতবোৰ মুহূৰ্ত আমাক উপহাৰ দিলে যাক লৈ আমি সমগ্ৰ ভাৰতবাসী গৰ্বিত। আহাচোন আজি আমি পূৰ্বৰ তুলনাত অধিক আশাপ্ৰদ প্ৰদৰ্শন দাঙি ধৰা পদক বিজয়ী ভাৰতীয় খেলুৱৈ কেইজনৰ বিষয়ে কিছু কথা জানো। অনেক বাধা বিঘিনি শংকা সন্দেহ অৱসান ঘটাই জাপানৰ ৰাজধানী টকিঅ' চহৰত অৱশেষত 23 জুলাই তাৰিখে 2020 চনৰ অলিম্পিকৰ শুভাৰম্ভ ঘটে। অলিম্পিকৰ প্ৰথম দিনাই মীৰাবাই চানুৱে ভাৰতবাসীলৈ সুখবৰ কঢ়িয়াই আনে। তেওঁ ভাৰোত্তোলনৰ 49 কেজি শাখাত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়। মণিপুৰৰ 21 বছৰীয়া এইগৰাকী ভাৰ উত্তোলকে সৰ্বমুঠ 202 কেজি ভৰ উত্তোলন কৰে। মীৰাবাই চানুৰ এটি সম্পূৰ্ণ ভিডিঅ' আমি ইতিমধ্যে আপলোড কৰিছোঁ। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া হৈছে। সেই ভিডিঅ'টো চাই তোমালোকে মীৰাবাই চানুৰ বিষয়ে জানিব পাৰিবা। সোনেপত হাৰিয়ানাৰ মল্লযোদ্ধা ৰবি দহিয়াই ভাৰতৰ হৈ দ্বিতীয়টো ৰূপৰ পদক লাভ কৰে। তেওঁ 57 কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তোমালোকে নিশ্চয় পূৰ্বৰ অলিম্পিকৰ পদক বিজয়ী সুশীল কুমাৰ আৰু যোগেশ্বৰ দত্তৰ নাম শুনিছা। তেওঁলোকৰ দৰে ৰবি দহিয়ায়ো দিল্লীৰ প্ৰখ্যাত ছত্ৰশাল ষ্টেডিয়ামৰ প্ৰডাক্ট। 23 বছৰীয়া এইজন মল্লযোদ্ধাৰ সাফল্যত তেওঁৰ পিতৃ ৰাকেশ দহিয়াৰ যথেষ্ট হাত আছে। অনুশীলনৰ সময়ত ৰবিৰ স্বাস্থ্যত যাতে কোনো বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবে তেওঁ সদায় গাঁৱৰ ঘৰৰ পৰা 39 কিলোমিটাৰ বাট অতিক্ৰম কৰি আহি ৰবিক যোগান ধৰিছিল বিশুদ্ধ গাখীৰ আৰু মাখন। অসম দেশৰ জীয়ৰী লাভলিনাক লৈ আমাৰ আনন্দৰ শেষ নাই। মহিলা বক্সিঙৰ 69 কেজি ৱেল্টাৰৱেইট শাখাত ব্ৰঞ্জৰ পদক জয় কৰি অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী অসমৰ খেলুৱৈ ৰূপে পৰিগণিত হয়। ব্ৰঞ্জ জয়ৰ অভিযানত লাভলিনাই কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ 1 নং ৰেংকিঙৰ খেলুৱৈ চাইনিজ টাইপেৰ নিয়েন চিনচেনৰ বিৰুদ্ধে দাঙি ধৰা চমকপ্ৰদ প্ৰদৰ্শন বহুদিন আমাৰ মনত থাকিব, নহয়নে? লাভলিনাৰ বিষয়ে অধিক জানিবলৈ ডেছক্ৰিপশ্যন বক্সৰ লিংকত ক্লিক কৰি লাভলিনাৰ ভিডিঅ'টো চাব পাৰিবা। ব্ৰঞ্জ পদক বিজয়ী আন এজন মল্লযোদ্ধা হ'ল জাজ্জাৰ হাৰিয়ানাৰ বজৰং পুনিয়া। 65 কেজি ফ্ৰী ষ্টাইলত ভাৰতক প্ৰতিনিধিত্ব কৰা এইজন প্ৰতিভাৱান মল্লযোদ্ধাক স্বৰ্ণ পদকৰ দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল। যদিও তেওঁ ছেমিফাইনেলত পৰাস্ত হৈছিল, ব্ৰঞ্জ মেডেলৰ যুঁজত বিপক্ষ প্ৰতিদ্বন্দ্বীক 8-0 ব্যৱধানত পৰাস্ত কৰি তেওঁৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল। বিগত অলিম্পিকত ৰূপৰ পদক বিজয়ী P.V সিন্ধুৱে এইবাৰ বেডমিণ্টনৰ মহিলাৰ শাখাত ব্ৰঞ্জৰ পদক জয় কৰি অলিম্পিকত একেলেঠাৰিয়ে দুবাৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ৰূপে পৰিগণিত হ'ল। তোমালোকে যদি সিন্ধুৰ খেলা চাইছিলা মনত আছে নিশ্চয় ছেমিফাইনেলত পৰাজিত হোৱাৰ পূৰ্বলৈকে কিমান দুৰ্দান্ত আছিল তেওঁৰ প্ৰদৰ্শন। এটা গেমো হৰা নাছিল তেওঁ। আনটো ব্ৰঞ্জ আহে পুৰুষৰ হকীত। তোমালোকেতো জানাই অলিম্পিকৰ পুৰুষৰ হকীত এসময়ত ভাৰতৰ এটা সুনাম আছিল, কিন্তু বিগত 41 বছৰে ভাৰতে অলিম্পিকৰ হকীত এটাও পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। এইবাৰ সেই অধ্যায়ৰ অন্ত পৰিল। 1-7 গ'লৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম খেলত পৰাস্ত হোৱাৰ পিছত মনপ্ৰীত সিঙৰ নেতৃত্বত অপেক্ষাকৃত কম বয়সীয়া খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে দেখুৱাই দিলে কামবেক কাক কয়। আমি যদি ৰাহুল দ্ৰাবিড়ক ক্ৰিকেটত দ্য ৱাল আখ্যা দিওঁ তেন্তে হকীত নিশ্চিতভাৱে ভাৰতীয় দলৰ গ'লকিপাৰ P.R শ্ৰীজেশক দ্য ৱাল বুলিব পাৰোঁ। প্ৰতিযোগিতাত তেওঁৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ। কামবেকৰ কথা কওঁতে আমি যদি মহিলা হকী টীমটোৰ কথা উল্লেখ নকৰোঁ তেন্তে সেইটো ভুল কৰা হ'ব। 3খন মেটছত একেলেঠাৰিয়ে পৰাজিত হোৱাৰ পিছত ৰাণী ৰামপালৰ নেতৃত্বত যি ধৰণে দলটোৱে প্ৰত্যাৱৰ্তন ঘটালে সেয়া অবিস্মৰণীয় হৈ ৰ'ব।
চতুৰ্থ স্থানত থাকি দলটোৱে পদক নাপাব পাৰে, কিন্তু তেওঁলোকৰ প্ৰদৰ্শনে আমাৰ অন্তৰ জয় কৰিলে। তোমালোকে বাৰু জানানে আৰু দুজন খেলুৱৈয়ে মাত্ৰ সামান্য ব্যৱধানত পদক লাভৰ পৰা বঞ্চিত হ'ল? তেওঁলোক হ'ল মল্লযোদ্ধাত দীপক পুনিয়া আৰু গল্ফত অদিতি অশোক। শেষত জেভলিন থ্ৰ'ত স্বৰ্ণ জয়েৰে সমগ্ৰ ভাৰতবাসীৰ ওঁঠত হাঁহি বিলোৱা নীৰজ চোপ্ৰা হৈ পৰিল এথলেটিক্সত স্বৰ্ণ জয় কৰা প্ৰথমজন ভাৰতীয়। তেওঁৰ পূৰ্বতে অলিম্পিকৰ এথলেটিক্সত দুই এজনে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল যদিও পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। নীৰজৰ কৃতিত্ব সেয়ে অনন্য। 87.58 মিটাৰ জেভলিন দলিয়াই স্বৰ্ণপদক জয় কৰা হাৰিয়ানাৰ এইজন খেলুৱৈৰ বিষয়ে সবিশেষ বৰ্ণনাৰে আমি ইতিমধ্যে ভিডিঅ' বনাইছোঁ, তলৰ লিংকত ক্লিক কৰি এবাৰ চাবা। অলিম্পিকৰ পদকৰ তালিকাত ভাৰতবৰ্ষৰ স্থান 48 নম্বৰত। পৃথিৱীৰ দ্বিতীয়খন জনবসতি প্ৰধান ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ এই স্থান নিশ্চয় মানি ল'বলৈ কষ্ট হয়, নহয়নে? কিন্তু তুলনামূলকভাৱে পূৰ্বতকৈ এইবাৰ ভাৰতবৰ্ষৰ অলিম্পিকত প্ৰদৰ্শন যথেষ্ট উন্নত। আমি আশা কৰিম ভৱিষ্যতে প্ৰদৰ্শন ইয়াতকৈও উন্নত হ'ব। ভাৰতবৰ্ষত আৰু নীৰজ চোপ্ৰা আৰু লাভলীনা বৰগোহাঁই ওলাব। কোনে জানে, সেইজন হয়তো তোমালোকৰ মাজৰে কোনোবা হ'ব পাৰে। আশা নেৰিবা।